নমস্কাৰ এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল। নমস্কাৰ আৰু আপোনালোক সকলোকে স্বাগতম জনাই আজি নতুন এটা ব্লগ আৰম্ভ কৰিবলৈ লৈছোঁ। আশা কৰিছোঁ আজিৰ ব্লগটো চাই আপোনালোক সকলোৱে ভাল পাব। গতিকে বেছি দেৰি কৰি নাথাকোঁ আৰু ব্লগটো আৰম্ভ কৰোঁ। এইকেইদিন কি ক'ম, এইকেইদিন মানে আৰু চব বৰষুণে মানে আৰু অৱস্থা কাহিল কৰি দিছে। এয়া চব এতিয়া বোকা গছকি আহিছোঁ। সেনেকুৱা মানে এবাৰ লাগে আৰু সেইকাৰণে বন্ধ কৰি দিছিলোঁ। চ' একদম বোকা খচি মই এতিয়া মানে সৰু কিবা বস্তু নিবলৈ আহিছোঁ দোকানলৈ, সৰু আৰু মই বোলো যাওঁ, ভিডিঅ' কৰা কাৰণে ঘৰতে সোমাই আছোঁ। তাৰপিছত বোলো ভিডিঅ' অকণমানো কৰি ল'ম, আপোনালোকৰ লগত কথাও পাতি ল'ম। চ' সেয়াই আৰু বলক গৈ থাকোঁ। আৰু আমাৰ বোকা ৰাস্তাটো আপোনালোকক নেদেখালে কেনেকৈ হ'ব, ৰ'ব দেখাই দিছোঁ। ইয়াত দেখিছেনে আমাৰ ইয়াত কিমান বোকা ৰাস্তা হৈছে। আমাৰ ইয়াততো বাৰু বহুত ভালেই এতিয়া বৰ্তমান, কিন্তু বাকী মানে নিউজত যেনেকৈ মানে পৰিৱেশবোৰ দেখি আছোঁ, তাতকৈ আমাৰ ইয়াত বহুতেই ভালেই হৈ আছে বুলিয়ে ক'ব লাগিব। আৰু কম মানে বৰষুণে বহুত অৱস্থা বেয়া কৰি দিছে আৰু মানুহৰ। ফেনেকি দোকান আহি পাই গ'লোহি। চ' দোকানত বস্তুকেইটা লৈ লওঁ ৰ'ব। দেখিব দুজোপা ধুনীয়া ফুল, এজোপাৰ নাম হৈছে নয়নতৰা আৰু এজোপাৰ নাম হৈছে গধূলি গোপাল। বহুত ঔষধি গুণ থকা হয় এইজোপা ফুল, বহুত ঔষধি গুণ আছে দেই। আৰু তাৰপাছত দেখিব কেৱল বোকা মাথো বোকা আৰু পানী। আমাৰ ঘৰ বৰ্তমান এয়াই পৰিৱেশ আৰু কি আছিলে কুকু। ঐ বৰষুণ কেনেকুৱা পাইছ? বৰষুণ দিয়ে আছে, অৱস্থা বেয়া, পানী বোকা এণ্ডাল ভি বোকা হৈ গয়া। বজাৰ কৰি মই আহি গ'লোঁ। এতিয়া এফালে মায়ে আমাৰ ৰচীলা আমো কি স্বাদ লে কৰ আম কাট ৰহা হে। হিন্দী আৰু পোক ওলাইছেনে নাই? পোক ওলাবনে তুমি ভাজি খাই দিবা ভাতৰ লগত। আহি পাই গ'লোঁ ধুনীয়াকৈ। এয়া বস্তু লৈ 50-50 আনিছোঁ বিস্কুট, এতিয়া খাব লাগিব চাহৰ লগত। চ' চাৰি বাজি ভিডিঅ'টো আৰম্ভ কৰি দিছোঁ। হয় নহয়? সেইজনৰ লগতে মই কথা পাতিব লগা মানুহে নাই। বৃহস্পতিবাৰে মোৰ চব চাফাই অভিযান আৰম্ভ হৈ যায়। ধুনীয়াকৈ আজি চব চাফাই কৰিছোঁ। এইবোৰ চব মই চাৰ্ফেদি ধুনীয়াকৈ ধুলাই কৰি দিছোঁ। চব এফালৰ পৰা ধুইছোঁ। এয়া চব ধুনীয়াকৈ ক্লিন কৰি থৈ দিছোঁ। আৰু এয়া চচমা এইযোৰ মানে য'তে আহে ত'তে লৈ আহিব, আৰু য'তে থাকে ত'তে পেলাই দিব আৰু বিচাৰি ফুৰিব। ক'ত আছে মোৰ চচমাযোৰ ক'ত আছে? মোৰ চচমা ক'ত আছে? মা চচমা ক'ত আছে? চচমা ক'ত আছে তোমাৰ কাক 50 টকা দিম? অঁ দিছোঁ। ক'ত আছে 50 টকা? অঁ দিছোঁ ইয়াতে আছে, পইচাটো ইয়াতে আছে। গুড মৰ্ণিং। কালি ভিডিঅ' কৰা নহ'লে, আজি ৰাতিপুৱাই আৰম্ভ কৰিছোঁ। আৰু কালি নহ'লে ইমান বৰষুণ দি আছিলে, মনে নগ'ল। এতিয়াও চব বৰ্তমান বৰষুণ দিয়ে আছে। আপোনালোকে পানী টোপালবোৰ চব বৰষুণ দিয়ে আছে, কিনকৈ বেছি জোৰকৈ নাই আহা, কিন্তু দিয়ে আছে। চব মই গা পা ধুই মেলি আহিলোঁ, কিন্তু মোৰ পিন্ধিবলৈ কাপোৰ নাইকিয়া হৈ গৈছে। চব এইটো পেণ্টটো আনিছোঁ, এনেকুৱা পেণ্টবোৰ কি হয়, এনেকুৱাবোৰ শুকুৱাই নাই। আজি 3 দিনমান হ'ল এইটো মেলি থোৱা, কিন্তু শুকুৱাই নাই এইবোৰ। মই ভাবিলোঁ ইস্ত্ৰিটো আনিছোঁ, ইস্ত্ৰিটো দি বোলো এনেকৈ গৰম কৰোঁ। লাইনটোও নাই, কি কৰিম এতিয়া? ইনভাৰ্টাৰত জ্বলি আছে বাৰু, কিন্তু লাইন নাই। এতিয়া মানে উপায় নাইকিয়া হৈ গৈছে। চবফালে মানে যোনফালে চাব সেইফালে গেৰেজত কাপোৰ মেলি থৈ দিছোঁ। এইফালে মই মাৰ তাঁতশালখনতো কাপোৰ মেলি, এইফালে এইখন দৰ্জা খুলিলে দেখিব, এইফালেও এনেকৈ গোটেই কাপোৰ এনেকৈ মেলি থোৱা আছে। চব মানে কাপোৰ হৈ গৈছে। মই এতিয়া এনেকৈ বাহিৰলৈ ওলাইছোঁ। বৰষুণ বতৰত পিন্ধিবলৈ 1 নম্বৰ ভাল এই চেণ্ডেলযোৰে, একদম হেৰি সোমাই নাহে। কিন্তু এটা বেয়া, আৰু ইফালেদি এই ফুটাকেইটাইদি যদি কেনেবাকৈ বোকা সোমাবলৈ হয় নহয়, ওলাই নাযায় পটককৈ। পিছত আঁঠুৱা ইয়াতে এইখন মেলি দিয়া 4 দিনমান হ'ল, কিন্তু শুকোৱা নাই। সেইফালে এনেকৈ গামোচা এনেকৈ মেলি থোৱা আছে। সেইবিলাক মোৰ চোলা তোলা 4 দিনমান হ'ল শুকুৱাই নাই।
এফালে আমাৰ ইয়াত দাম ভৰ্তি হৈ পৰি আছে গোটেই পানী এইবোৰ চব মানে বোকা পানী হেৰৌ কিমান নিদিয় বৰষুণো আৰু 4 দিনমানো দিয়ে থাকিব শুনিছোঁ। এনেকৈ হ'লে কেনেকৈ হ'ব বাৰু? চব বৰষুণ হৈ গৈছে আৰু বৰষুণৰে ভিডিঅ' হৈ গৈছে এইটো আৰু মোৰ আজি বৰষুণে মানে একদম চব মানে মানুহক মানে সেমেকাই পেলাইছে কিবা কিবি হৈ গৈছে আৰু কি ক'ম চব আপোনালোকে A few moments later. পাকঘৰত বৰ্তমান পাকঘৰত এয়া আমাৰ ভিতৰত এয়া কিবা কিবি বিচাৰি ফুৰিছোঁ বুটৰ টেমা বিচাৰি ফুৰিছোঁ কেলৈ বিচাৰি ফুৰিছোঁ কৈ আছোঁ আগতে বিচাৰি লওঁ একদম টেমা ভৰ্তি হৈ আছে এতিয়া মই ইয়াত বুটৰ টেমা বিচাৰিব লাগে বুট কা টেমা কিধাৰ গয়া বুটৰ টেমাটো ক'ত গ'ল বয়সত বুটৰ টেমা বিচাৰি মই নেপালোঁ গতিকে আৰু কি কৰিম নেপালেতো উপায় নাই বন্ধই কৰি দিওঁ মাৰি দিওঁ তাৰপিছত কি হ'ল কেছটো কৈ আছোঁ এতিয়া দেখিছিলোঁ অসমীয়া ছোৱালীৰ ৰেখা বাৰ ভিডিঅ' তাতে মানে কিবাকিবি ৰেচিপি বনাই দেখাইছিলে চব মোৰ দেখি মানে খাওঁ লাগিলে গতিকে বস্তুটো আছেই ঘৰত সেইকাৰণে ভাবিছোঁ বনাওঁ হৈছে এইটো হৈছে ভোল আৰু এই ভোলটোৱে বনাম আৰু খাম চ' বুট নাপালোঁ যেতিয়া আৰু অকণমান বুটটো কাটি কৰি যেনেকৈ পাৰোঁ তেনেকৈ বনাম বাকীখিনি একে কৰি বনাম আৰু বনাই খাম আজি মাদাৰ ভোল খাবানে নাই দেখুৱা তোমাক ভোলটো দেখাই আছোঁ মায়ে মানে এতিয়া শুই আছে সেইকাৰণে মাক দেখাবলৈ হাক দিছে চ' এতিয়া ৰেখাবাই যেনেধৰণে বনাইছিলে তেনেকৈ বনাম দেখি মানে আৰু কি ক'ব বৰষুণ বতৰত কিবাকিবি খাওঁ লাগিয়ে থাকে গতিকে এতিয়া মই ধুনীয়াকৈ বনাম এইফালে খিচিৰি মেলি লৈছোঁ এতিয়া বনাম নে কি কয় চ' এতিয়া বনাওঁ সেইখিনি কালি এনেকৈ ইমান লেতেৰা পেতেৰা হৈছিলে কালি অকণ ঠিক ঠাক কৰি লৈ দেখাইছিলোঁ আপোনালোকক চ' এইডাল মানে কি হয় এনেকৈ 4ডাল আছে 4ডাল হ'লে মানে বেছি ওখ লাগে সেইকাৰণে মই এডাল এনেকুৱাকৈ দি দিছোঁ বাপেকে কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাবচোন কি হৈ গ'লোঁ ইফালে আলু কাটি লৈছোঁ অলপ বিলাহী লৈছোঁ পিঁয়াজ লৈছোঁ তাৰপিছত তাৰপৰা ইয়াত লৈছোঁ চয়াবিন বুট নাপালোঁ তাৰপিছত মই নিজৰ মনৰ আইডিয়া এটা কৰিলোঁ আৰু অলপ নিজৰ হেৰি কৰি দিম এতিয়া প্ৰথমতে মই চয়াবিনখিনি তেল গৰম হ'বলৈ দিছোঁ চয়াবিনখিনি ভাজি ল'ম ধুনীয়াকৈ সেইফালে আছে মোৰ আছে ভোলখিনি চ' এইখিনি এতিয়া ধুনীয়াকৈ বনাম ফাৰ্ষ্ট মই চয়াবিনখিনি ধুনীয়াকৈ তেলত ফ্ৰাই কৰি ল'ম অকণমান নিমখ দি পিনি চ' কৃষ্ণ ধুনীয়া হ'বা দেই কিন্তু ধুনীয়াকৈ হৈ গৈছে এতিয়া ৰঙচুৱা হৈ গৈছে এইখিনি এতিয়া মই নমাই থ'ম এনেকৈ ৰঙচুৱা মই আলুখিনিও ভাজি ল'লোঁ অকণমান নিমখ দি পিনি হৈ গ'ল এতিয়া পিঁয়াজখিনি দি দিম আৰু মেইন বস্তুখিনি বনাম পুৰা গৰম হৈ মেইন বস্তুটো দি দিম মেইন বস্তুটোতো কি আপোনালোকে সকলোৱে গম পাইছে দি লওঁ ধুনীয়াকৈ নিমখটো দি লওঁ মজাকৈ আপোনালোকে জোখমতে নিমখ দিব মোৰ জোখত নিমখটো দি দিছোঁ আৰু অকণমান লৰাই দিওঁ ধুনীয়াকৈ লৰাই মেলি দিলোঁ এতিয়া ঢাকনিখন দি গেছটো মিডিয়ামত থৈ দিওঁ আৰু থাকক তাৰপিছত আৰু অকণমান সময় পিছত খাম আৰু নে কি কয় যে ভাজি থোৱা খাই কিবা এটা ভাল লাগে এনেকুৱা মানে মচমচীয়া হৈ যায় যে এইটো অকণমান চাই লওঁ আমাৰ এয়া পানী ওলাই গৈছে মোৰ ভাজি থোৱা আলু ইয়াতে দি দিলোঁ এতিয়া চয়াবিনখিনি দি দিম আলুখিনি দি হ'ল এতিয়া চয়াবিনখিনিও দি দিছোঁ আৰু 2 পিচমান আছে এই 2 পিচো দি দিম চ' মোৰ আটাইখিনি এনেকৈ ধৰণে দিয়া হৈ গ'ল এতিয়া অকণমান এনেকৈ লৰাই দিম গেছটো বঢ়াই দিম আৰু মজাকৈ এইকণ অকণমান উতলিলে হ'লে হৈ যাব আৰু খাব পৰা হৈ গৈছে চ' এনেধৰণে আপোনালোকে বনাই খাই চাবচোন খাই ভাল লাগে মজা সকলোৰে নিজৰ টেষ্টটো দিব গতিকে মানে প্ৰথমতে যিহেতু চয়াবিনখিনি ভাজি ল'লোঁ সি তাৰ টেষ্টটো দিব আলুখিনিও আগতীয়াকৈ ভাজি ল'লোঁ আলুৰে এটা ধুনীয়া টেষ্ট পাব মানে চবে নিজৰ টেষ্ট মানে খালে মানে মুখত ল'লে চবৰে নিজৰ টেষ্টটো ওলাই আহিব এইয়া ধুনীয়াকৈ আমি এইখিনি অকণমান সিজিবলৈ দিম হৈ গ'ল আৰু ভাতটো খালে হ'ল আৰু এতিয়া চ'
চ' এয়া আজি মোৰ ৰেচিপি বনাবলৈ আহিছিলোঁ ৰেখাবা ৰেচিপি বনালোঁ বেলেগ নিজৰটোকে বনাই দিলোঁ বেলেগ কৰি চ' ট্ৰাই কৰি চাব পাৰে ভাত পানী খাই মেলি আজৰি হৈ আহি এই ধুনীয়াকৈ চকীখনতে বহোঁ এইডোখৰ চুলিখিনি চেপেটা চেপেটা লাগিছে চ' সেয়াই আৰু এইফালে বৰষুণটো ধৰণে ৰ'দ দিয়া নিচিনা কৰিছিলে নাই দিয়া আকৌ সেই ডাৱৰীয়াই হৈ আছে আজিলৈ ভিডিঅ'টো আৰু সামৰোঁ বুলি ভাবিছোঁ বেছি দীঘলীয়া নকৰোঁ যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কৰিব কমেণ্ট কৰিব আৰু যিসকলে নতুনকৈ আহিছে তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আগলৈও যাতে ভিডিঅ'বোৰ দিলে আপোনালোকৰ এটা নটিফিকেশ্যনবোৰ যায় তেতিয়াহ'লে আজিৰ ভিডিঅ'টো সামৰিছোঁ বৰষুণ বুলিয়ে আজি ভিডিঅ'টো আৰম্ভ হ'ল আৰু বৰষুণ বুলিয়ে ভিডিঅ'টো শেষ হ'ল আৰু বৰ্তমান লাইন নাই বহুত দেৰি হ'ল কেলৈ জানো লাইনটো নাই সেইটোহে বুজি পোৱা নাই মানে কি আৰু বৰষুণৰ কাৰণে নাই নেকি কিন্তু লাইন কাটিব লগা তেনেকুৱা ইমান দিগদাৰ হ'ব নালাগিছিল কিন্তু কেলৈ জানো বহুত দেৰি হৈছে লাইনটো নাই চ' বাকী সকলোৱে ভালে থাকক কুশলে থাকক বৰষুণটো সোনকাল কমি যাওক ৰ'দ দিয়ক সূৰ্য দেৱতা ওলাওক সূৰ্য দেৱতাই বহুত দিন ছুটি ল'লে ইমান দিন ছুটি লোৱাটো ভাল কথা নহয় গতিকে সোনকাল আহিব লাগে মাৰ মাজলৈ ৰ'দ দিব লাগে জেগা চেগাবোৰ শুকাব লাগে সেই কামত মানুহৰ বহুত অসুবিধা হৈছে বহুত দিগদাৰ হৈছে মোৰো বহুত দিগদাৰ হৈছে পিন্ধিবলৈ কাপোৰ নাইকিয়া হৈ গৈছে চ' আজিলৈ সামৰিছোঁ পুনৰ লগ পাম নতুন এটা ভিডিঅ'তে তেতিয়ালৈ ভালদৰে থাকিব খাই থাকিব বাই বাই